যোৱাকালি মই ছ'চিয়েল মিডিয়াত ইনষ্টাগ্ৰামত দেখা পালোঁ মোৰ এজন বন্ধুৱে ছেট ষ্টৰি লগাইছে আৰু এই ষ্টৰিত মানে লিখি দিছে যে তাই মোক কৈছে কেতিয়াও এৰি থৈ নাযাওঁ, পিছত তাই মোক এৰি থৈ গৈছে। এনেকুৱা দুখৰ এটা ষ্টৰি লগাইছে। মোৰ বন্ধুজনৰ মই এইটো ক'ব বিচাৰিছোঁ, তুমি যে এই মানুহটোৰ কাৰণে ছেট ষ্টৰি লগাই আছা, এই মানুহটো কিন্তু বেলেগৰ লগত হেপ্পী আছে আৰু তুমি কষ্ট পাই আছা। সেইটোৱে মোৰ বন্ধুজনে কষ্ট পাই আছে, এই মানুহজনে ছেট ষ্টৰি লগাইছে, ঠিক আছে, সেইটো তই গুচি গৈছে, বন্ধুজনে কষ্ট পাই আছে। আৰু কথাটো হ'ল নিজৰ কাৰণে জীয়াই থকা, যেতিয়া নিজকে চিনি পাবা, তেতিয়া বেলেগে তোমাক চিনি পাব। হয়, এতিয়া তুমি নিজকে চিনি নোপোৱা, কোনোবাই এৰি থৈ গুচি গৈছে আৰু তুমি কান্দি আছা। যিজনে তোমাক এৰি থৈ গৈছে সেইজন তোমাৰ কেতিয়াও নাছিলে, সেইজন তোমাৰ লগত অভিনয় কৰিছিলে আৰু আজি তুমি ছেট ষ্টৰি লগাই আছা। আৰু সেইবোৰ মানুহক মই ক'ব বিচাৰিছোঁ, তোমালোকে এনেকৈ ছেট ষ্টৰি নলগাবা, নিজৰ কাৰণে জীয়াই থকা, নিজৰ কাৰণে সংগ্ৰাম কৰা, নিজকে চিনা, আৰু যেতিয়া নিজকে চিনি যাবা তেতিয়া কোনেও তোমাক ঠকাব নোৱাৰে। য়েছ ৰাইট।